নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মই পল্লৱী, মোৰ চেনেল পল্লৱী অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া পচতীয়া আৰু আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব ওলাইছোঁ পচতীয়াৰে মাছৰ জুতি। ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পায় কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি আপুনি মোৰ চেনেলত প্ৰথম চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰিব, তেতিয়া মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সময়ত পাই থাকিব। তেন্তে বলক আৰম্ভ কৰোঁ। এয়া সৰু মাছ লৈছোঁ, আপোনালোকে ডাঙৰ মাছৰ মূৰেৰেও খাব পাৰে। এইখিনি মাছ মই ভালকৈ চাফ কৰি ল'ম। যিসকলে মাছ নাখায় তেওঁলোকে মাছৰ সলনি আলু ব্যৱহাৰ কৰিব পাৰে। ফ্ৰেণ্ডছ, পচতীয়া গছজোপা ঔষধি গুণেৰে ভৰপূৰ। পচতীয়াই যিকোনো গাঁঠিৰ বিষ কমাই, হজম শক্তি বঢ়ায়, ছালৰ সমস্যা, চুলিৰ সমস্যা দূৰ কৰে, চুলি দীঘল কৰাত সহায় কৰে আৰু চুলি ক'লা হোৱাত সহায় কৰে। কৈ শেষ কৰিব নোৱাৰা ঔষধি গুণেৰে ভৰপূৰ আমাৰ এই থলুৱা গছজোপা। এইখিনি সময়ত খুব বেছি জ্বৰ চৰ্দি কাহ হৈছে, তো জ্বৰ চৰ্দি কাহৰ কাৰণে পচতীয়া খুব ভাল। যিকোনো প্ৰকাৰে পচতীয়া খাব লাগে আৰু জ্বৰ চৰ্দি কাহ হ'লে জোল বনাই পি খাব পাৰে। ফ্ৰেণ্ডছ, মোৰ এই ভিডিঅ' চাই থকা কোনে কোনে বাৰু মোৰ দৰে মাছ চাফ কৰে কমেণ্টত জনাব দেই। এনেকৈ মই গোটেইখিনি মাছ চাফ কৰি ল'ম। আৰু এয়া লৈছোঁ মই পচতীয়াৰ পাত, ভালকৈ ধুই লৈছোঁ। বেছিকৈ নাই লোৱা, বেছিকৈ ল'লে তিতা লাগি যাব। তো কোমল কোমল পাত লৈছোঁ আৰু অকণমান লৈছোঁ পানী। এইখিনি মই এতিয়া মিক্সিত পেষ্ট বনাই ল'ম। আৰু এয়া লৈছোঁ আদা, নহৰু, জলকীয়া। এইখিনি মই খুন্দনাত পিচি ল'ম। টাৱা গৰম হোৱাত মই তেল দিছোঁ, মিঠাতেল, আৰু মাছখিনি বহাই দিম। মাছখিনি ভালকৈ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মাছখিনি মই উঠাই থ'ম। সেই একেখিনি তেলতে মই দিম পিঁয়াজ। পিঁয়াজখিনি অকণমান ভাজি ল'ম। এতিয়া মই দিম আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি। ভালকৈ ভাজি ল'ম।
এতিয়া দিম হালধি, জিৰা গুড়ি আৰু মই নিমখ দিওঁতে স্কিপ হৈ গ'ল, নিমখ দিছিলোঁ। ভালকৈ ভাজি ল'ম। এতিয়া যিখিনি মই পচতীয়া পেষ্ট কৰি থৈছিলোঁ চালনীৰে মই চেকি দিম। অলপ লৰাই দিম। উতলি অহাত মই মাছখিনি দি দিম। অলপ লৰাই দিম আৰু এতিয়া গৰম পানী দিম। অলপ বেছিকৈ গৰম পানী দিম আৰু উতলিব দিম। গেছৰ ফ্লেম হাই কৰি মই উতলাই আছোঁ। মাজে মাজে লৰাই থাকিম। বহুত বেছি জোল নকৰোঁ, থুপথুপীয়া কৰিম আৰু বেছি জোল কৰিলে ভাল নালাগে। যদি আপোনালোকে বিচাৰে আলু দিব পাৰে, আলু বইল কৰি ভাঙি দিব পাৰে। এয়া আমাৰ মাছৰ চব্জিখন হৈ গ'ল। একেবাৰে সহজ কিন্তু বহুত হেল্ডি হয়। এবাৰ বনাব আৰু কেনেকুৱা পায় কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।